নমস্কাৰ। কবিতাৰ শিৰোনাম পাৰো মই। কবি বাণীকান্ত লহকৰ। পাঠ মধুমিতা গগৈ। পাৰো মই। ইচ্ছাৰ অলংঘনীয় পাহাৰৰ পৰা উবৰি খাই পৰিলো মই। যি সেউজীয়া বাটেৰে বাট বুলি পাৰ্থিত্ব হৃদয়ত গুঞ্জৰিত হৈছিল, অনাদি কালৰ এক অপাৰ্থিয় নাম। অনুগ্ৰহ কৰি কেনে আছো নুসুধিবা দেৱদাক। পাৰো মই সেই একেই কেঁচা মাটি হৃদয়, যিখন হাতেৰে প্ৰাৰ্থনাৰ বন্তি অথবা শলিতা জ্বলাব নোৱাৰিলা, পাকি দিব নোৱাৰিলা জীৱন সঞ্জীৱনী। অথচ ক্লেদাক্ত মনেৰে সময়ৰ সোঁতত এৰি দিলা পুৰি পুৰি ছাই ভস্মীভূত এক মৃন্ময়ী মূৰ্তি হ'বলৈ। তোমাৰে শপত দেৱদাক, তৰা ফুলীয়া হাঁহিবোৰ এতিয়া নুফুলে। বাকচ খুলি বাৰে বাৰে গন্তি নকৰো তোমাৰ পৰা পোৱা হাবিয়াক। কি যে হাজাৰৰ মাজৰ এজনী পাগলী আছো সাগৰৰ নীৰৰ নীলকণ্ঠী ইতিহাস। বতাহে বহুশালী কৰি কাটি বগৰাই দিয়ে খাগৰি সংবাদ। মদৰ ঘাটিত অস্পৰ্শিত হাতত চুম্বিত হয় সুঘাম নাৰকীয় বেথা। কেৱল স্মৃতিকে বাৰম্বাৰ গলাত ধাৰণ কৰিছা হলাহলেৰে। জানা দেৱদাক, সত্যৰ অলপো অপলাপ কৰা নাই, এবাৰো ওঠৰ নদীৰে কাটি বগৰাই দিয়া নাই। একোটা পপীয়া তৰাৰ লক্ষ্য ভস্ত হৈ স্থালিত হোৱাৰ নিনাদ। কেতিয়াও শিলৰ পাচিৰত আলফালনেৰে হেতেলা খোৱা হাতত মলম সানিবলৈ শিলৰ প্ৰতিমা হৃদয়ৰ কথা নাভাবিবা। বিষাদৰ ৰাগিনী ডাঙৰ হৃদয়ৰ দহু উপজীৱিনীজনী। বাৰে বাৰে চেষ্টা কৰিও মেঘে ঢকা আকাশ ফৰকাল কৰিব নোৱাৰে। শিলে বৰষুণে একাকাৰ কৰিছে, এই যেন নামি আহিব আত্মঘাতীৰ এক কৰুণ সংবাদ। দেৱদাক, বন্ধ দুৱাৰৰ সৰু ফুটাই দি বিৰিঙি আহিছে বিন্দু বিন্দু পোহৰৰ নিষ্পাপ কণিকা।